বন্ধুসকল মই জিন্তু আৰু মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউবৰ ভিডিঅ'লৈ। আৰু এতিয়া সময় হৈছে 8টা আৰু এতিয়া 8টা বাজিলে, যিহেতু মই যাই আছোঁ অভয়াপুৰী বজাৰ। আৰু অভয়াপুৰী বজাৰত কেইটামান বস্তু ল'ব আছে, যিহেতু পূজা এটা আছে, তাৰ কাৰণে কিবা বস্তু ল'ব যাই আছোঁ। আৰু মই অকলে নাযাওঁ, আমি দুজন যাম, এটা দাদা আৰু মই যাম। আৰু চাওঁ অভয়াপুৰীখন মৰ্ণিং অৱস্থাত কেনেকুৱা হয়, যে অভয়াপুৰী বজাৰখন কেনেকুৱা, মানে ৰাতিপুৱা টাইমত কেনেকুৱা হয়, কেনেকুৱা লাগে, কেনেকুৱা এটা পৰিৱেশ হয়, তাতে চাব গৈ আছোঁ। আৰু তাকো দেখুৱাম আৰু কি বস্তু লওঁ সেইবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। চব ব্লগ ইমান বেছি দীঘলীয়া নহ'ব ভিডিঅ', তো সৰুকৈ এটা কণ্টেণ্ট। তো চাওক ভিডিঅ'টো। চ' দেৰি নকৰি পলম নকৰি চব ব্লগ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি ৰাজবাৰী বজাৰত যাইছোঁ। মৰ্ণিং অৱস্থাত কেনেকুৱা লাগে বজাৰত ভাল লাগে। কাজে বেছি যাম নাই আৰু চব দোকান বন্ধ হৈ আছে, চব দোকান বন্ধ। আৰু আমি পূজাৰ বজাৰ কৰিব আহিছোঁ, যিহেতু তাতে আৰু চব বাজাৰত আছোঁ আৰু বজাৰত লাহে লাহে ভিৰ হ'ব ধৰিছে। তো বহুত গৰমো দিছে। তো মই গাড়ীতে বহি আছোঁ। আৰু এজন মোৰ দাদা, তো তাই পাৰ বিচাৰি গ'ল। তো যি হওক গৰম, তো চাই থাকক ভিডিঅ', আশা কৰোঁ ভাল লাগিব। মৰ্ণিং বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু কাষত থকা বেল আইকনটো প্লিজ ক্লিক কৰিব। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে হ'ল। কি দেখুৱাব পাৰিছোঁ, কি দেখুৱাব পৰা নাই তাকো নাজানো ভালকৈ। তো নতুনকৈ ইউটিউব চেনেল খুলিছোঁ, ভাল কণ্টেণ্ট দিব চেষ্টা কৰি আছোঁ। কিমান দূৰ ভাল কণ্টেণ্ট দিব পাৰিছোঁ নাজানো। চ' মোৰ ভিডিঅ' যে ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই, টেক কেয়াৰ।